পৃথিৱীত বহু প্ৰকাৰৰ চৰাই দেখিবলৈ পোৱা যায়। সকলোৱে কৌশল প্ৰণালী আৰু আচৰণ বেলেগ বেলেগ। এই চৰাইবোৰৰ মাজত এনে এবিধ চৰাই আছে যাৰ জীৱনটোৱেই আৰম্ভ হয় ৰিক্সৰ জৰিয়তে, যি একদম ওপৰলৈ উৰি আনন্দ অনুভৱ কৰে আৰু যাক কোৱা হয় কিং অৱ দ্য স্কাই। আৰু এই চৰাইটোক আমি ঈগল বুলি জানো। যদিও ঈগল এটা চৰাই, কিন্তু ঈগলে আমাক বহু কথাই শিকাই যায়। ঈগলে আমাক শিকায় ৰিক্স ল'বলৈ, ঈগলে আমাক শিকায় ছাৰ্ভাইভ কৰি নিজক ৰজা বুলি প্ৰমাণ কৰিবলৈ, ঈগলে আমাক শিকায় কঠিন পৰিস্থিতিৰ মাজতো অপৰচুনিটি বিচাৰিবলৈ। যিটো সময়ত অন্য চৰাইবোৰে মাকৰ লগে লগে মাত মাতিবলৈ শিকে, সেই সময়ত এটা ঈগলৰ আৰম্ভ হয় হাই ৰিক্স ট্ৰেইনিং। এটা ঈগলে নিজৰ পোৱালিটোক খামুচি ধৰি বহুত ওপৰলৈ লৈ যায় আৰু ওপৰৰ পৰা এৰি দিয়ে। ওপৰৰ পৰা পৰি আহোঁতে আহোঁতে পোৱালিটোৱে পাখি মেলিবলৈ শিকে, কিন্তু সি উৰিব পৰা নহয়গৈ। গতিকে মাকে তাক মাটিত পৰাৰ আগত আকৌ খামুচি ধৰি ওপৰলৈ লৈ যায় আৰু পুনৰ এৰি দিয়ে। এই প্ৰচেছটো তেতিয়ালৈকে চলি থাকে যেতিয়ালৈকে ঈগলৰ পোৱালিটোৱে উৰিবলৈ নিশিকে। গতিকে আপুনি যদি ৰিক্স ল'বলৈ নিশিকে, তেন্তে আপুনি আপোনাৰ ফিল্ডত সফল হ'ব কেনেকৈ? কিবা এটা পাবলৈ হ'লে কঠোৰ অগ্নি পৰীক্ষাৰ মাজেৰে পাৰ হ'বই লাগিব, আৰু সেইটো ঈগলৰ বাহিৰে কোনে জানিব? এটা ঈগলৰ আয়ুস প্ৰায় 70 বছৰ, কিন্তু প্ৰায় 40 বছৰ হওঁতে হওঁতে তাহাঁতৰ শৰীৰৰ প্ৰতিটো অংগ যেন কাম নাইকিয়া হৈ পৰে। চিকাৰ কৰোঁতে কৰোঁতে আৰু বয়সৰ অনুপাতে ঈগলৰ ঠোঁট আৰু ভৰিৰ নখসমূহ বেকা হৈ পৰে, যাৰ ফলত তাহাঁতৰ চিকাৰ কৰাত বহুত অসুবিধা হয়। সিহঁতৰ পাখিসমূহ বহুত গধুৰ হৈ পৰে, যাৰ ফলত তাহাঁতি ভালকৈ উৰিবও নোৱাৰে। সেইটো ষ্টেজ অহাৰ পাছত এটা ঈগলৰ দুটা অপশ্যন থাকে, হয় এনেকৈ চিকাৰ কৰিব নোৱাৰি লাহে লাহে মৃত্যুক সাৱটি লোৱা, নাইবা নিজক পুনৰ ৰূপ দি আকৌ ডাৱৰ ফালি আকাশলৈ উৰা। নিশ্চয়কৈ এটা ঈগলে ছেকেণ্ড অপশ্যনটো চিলেক্ট কৰে। তেতিয়া ঈগলবোৰে এটা ওখ ঠাই বিচাৰি তাত বাঁহ সাজে আৰু শিলত ঠোঁটটো মাৰিবলৈ আৰম্ভ কৰে, আৰু তেতিয়ালৈকে মাৰি থাকে যেতিয়ালৈকে ঠোঁটটো ভাঙি নাযায়, আৰু অপেক্ষা কৰে নতুন ঠোঁট ওলাবলৈ। আৰু যেতিয়া নতুন ঠোঁট ওলায়, তেতিয়া ঈগলে কামুৰি কামুৰি নিজৰ ভৰিৰ নখসমূহ উঘালি পেলায় আৰু অপেক্ষা কৰে নতুন নখ ওলাবলৈ। আৰু যেতিয়া নতুন নখ ওলায়, তেতিয়া শৰীৰৰ দুৰ্বল পাখিসমূহ ঠোঁট আৰু নখেৰে উঘালি পেলায়। যেতিয়া ঈগলৰ পাখি ওলায়, তেতিয়া ঈগল এটাই নতুন ৰূপ পায় আৰু পুনৰ 30 বছৰমান জীয়াই থাকে। আৰু নিজৰ এই পৰিৱৰ্তনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'বলৈ সময় লাগে 5-6 মাহ। কিন্তু আপুনি এবাৰ ভাবি চাওক, ঈগল এটাই নিজক নতুন ৰূপ দিবলৈ, নিজৰ ভৰিৰ নখসমূহ উঘালি পেলাবলৈ, পাখি উঘালিবলৈ বা নিজৰ ঠোঁটটো ভাঙি পেলাবলৈ কিমান কষ্ট অনুভৱ কৰে চাগে। কিন্তু ঈগল এটাই জানে যদি এতিয়া কষ্ট সহিব নোৱাৰে, তেন্তে তাহাঁতি ৰজাৰ দৰে জীয়াই থাকিবও নোৱাৰে। গতিকে আপুনি যদি কিবা পাবলৈ বিচাৰে, তেন্তে আপুনি কষ্ট কৰা আৰম্ভ কৰক আৰু নিজৰ ফিল্ডত ইমান এক্সপাৰ্ট হৈ যাওক যে আপোনাৰ আগত কোনোবা থিয় হ'বলৈও ভাবিব লাগে। ঈগলে আমাক আৰু এটা কথা শিকায়, সমস্যাৰ মাজত অপৰচুনিটি বিচৰা। যেতিয়া খুব বেছি বতাহ বৰষুণ আহে, তেতিয়া অন্য চৰাইসমূহ নিৰাপদ ঠাই বিচাৰে আশ্ৰয় ল'বলৈ। কিন্তু এটা ঈগলৰ বহুত ভাল লাগে যেতিয়া বতাহ বৰষুণ আহে। বতাহ আহিলে ঈগলে বতাহৰ সহায়ত উৰি গৈ থাকে আৰু উৰোতে উৰোতে ইমান ওপৰ পাইগৈ যে ডাৱৰ ওপৰলৈ উৰি যায়। গতিকে সমস্যা আহিল বুলি পলাই বা হাৰ মানি নিজকে এডজাষ্ট কৰাতকৈ তাক ফেচ কৰিব শিকিব লাগে ঈগলৰ দৰে। আৰু নেপোলিয়ন হিলে এবাৰ কৈছিল, প্ৰতিটো সমস্যাই নিজৰ লগত এটা অপৰচুনিটি লৈ আহে, মাত্ৰ প্ৰয়োজন সেই অপৰচুনিটিটোক বিচাৰি উলিওৱা। আৰু যদি ভিডিঅ'টো ভাল লাগিল, তেন্তে ভিডিঅ'টোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। নমস্কাৰ, জয় আই অসম।